অসমত ধৰা পৰিল প্ৰথমজন কৰোনাত আক্ৰান্ত লোক। অসমত কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকক চিনাক্ত। শিলচৰৰ মেডিকেল কলেজৰ পৰীক্ষাগাৰত ধৰা পৰিছিল কৰোনা পজিটিভ। তাৰ পিছতে লোকজনৰ নমুনা প্ৰেৰণ কৰা হৈছিল পুনেৰ NIV-লৈ। পুনেৰ NIV-ত ধৰা পৰে COVID-19। 52 বছৰীয়া লোকজনৰ ঘৰ কৰিমগঞ্জত বুলি জানিব পৰা গৈছে। গুৱাহাটীলৈ আহিছিল লোকজন। কিছুদিন পূৰ্বে হাতীগড় হৈ কৰিমগঞ্জলৈ গৈছিল লোকজন। জিঅ' ফোন গ্ৰাহকৰ বাবে সুখবৰ। ৰিলায়েন্স জিঅ'য়ে জিঅ' ফোন উপভোক্তাৰ বাবে বৈধতা 17 এপ্ৰিললৈকে বৃদ্ধি কৰিছে। ইয়াৰ লগতে কোম্পানীয়ে এই গ্ৰাহকসকলক কথা পাতিবলৈ 100 মিনিটৰ কলিং আৰু 100টা বিনামূলীয়া SMS প্ৰদান কৰিছে। দিল্লীৰ টপগিলি জমাতত অনুষ্ঠানত অসমৰ কমেও 300 লোক। টুইটযোগে হিমন্ত বিশ্ব শৰ্মাই জনায় যে নিজামুন্দিত দৰগাহ তথা ইয়াৰ আশে-পাশে উপস্থিত থকা 299 গৰাকী লোকৰ তালিকা অসম চৰকাৰৰ হাতত পৰিছে। এইসকল লোক অসমলৈ উভতিছে নেকি সন্ধান কৰিবলৈ জিলা প্ৰশাসনক জনোৱা হৈছে। তেনে লোকৰ সন্ধান ওলালে ব্যক্তিগৰাকীৰ লগতে সংস্পৰ্শলৈ অহা সকলোকে পৃথকে ৰখাৰ ব্যৱস্থা কৰাৰ কঠোৰ নিৰ্দেশ দিছে। কৰোনাৰ বিৰুদ্ধে বলিদাৰ অভিনেতা নানা পাটেকাৰে 50 লাখ। PM কেয়াৰ্ছ ফাণ্ডলৈ 50 লাখ টকাৰ সাহায্য আগবঢ়াইছে অভিনেতাগৰাকীয়ে। সাহায্যৰ লগতে নানা পাটেকাৰে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোৰ জৰিয়তে জনসাধাৰণলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে অভিনেতাগৰাকীয়ে। ইউটিউবৰ জৰিয়তে সেৱাই আৰম্ভ কৰিছে 10ম শ্ৰেণীৰ পাঠ্যক্ৰম। 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এতিয়া বিশেষ ব্যৱস্থা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱাই। সেৱাই ইউটিউবৰ জৰিয়তে 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী, অসমীয়া, বড়ো ভাষাত মাৰ্চ আৰু এপ্ৰিল মাহৰ পৰা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ বিয়লি 5 বজাৰ পৰা edu8 ইউটিউব চেনেলৰ জৰিয়তে 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পাঠ গ্ৰহণ কৰিব পাৰিব।